হেল্ল' গাইছ, পুনৰবাৰ ইলেক্ট্ৰিকেল চাইম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইছ, আজি পুনৰবাৰ এটা মজাদাৰ ভিডিঅ' লৈছোঁ, এটা মজাদাৰ টপিক লৈছোঁ, যাতে আপোনালোকক অলপ হ'লেও হেল্প হয়। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে ইলেক্ট্ৰিকেলৰ লগত জড়িত যিকোনো ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। গাইছ, আজি দেখাইছোঁ আপোনালোকে হয়তো শুনিছে বা দেখিছে যে 2 পিন প্লাগ, ছিংগল ফেজৰ 2 পিন ফেজ আৰু নিউট্ৰেল থকা এনেকুৱা 2 পিন প্লাগ নহ'লে বা 3 পিন এনেকুৱা ফেজ নিউট্ৰেল আৰু আৰ্থিং এনেকুৱা টাইপৰ দেখাইছোঁ বাৰু। এনেকুৱা টাইপৰ আপোনালোকে হয়তো দেখিছে এনেকুৱা 2 পিন প্লাগ, এনেকুৱা 2 পিন এনেকুৱা 2 পিন প্লাগ 16 এম্পিয়াৰৰ লগতে আপোনালোকে হয়তো 6 এম্পিয়াৰৰ তেনেকুৱাও দেখিছে। এইটো আৰু 16 এম্পিয়াৰৰ হয়। লগতে 3 পিন প্লাগ এনেকুৱা টাইপৰ 3 পিন প্লাগ আপোনালোকে দেখিছে। ছিংগল ফেজৰ যিবিলাক আমি ছিংগল ফেজৰ ইউজ কৰোঁ, ঘৰত যিবিলাক ইউজ কৰা হয়, কিন্তু আপোনালোকে হয়তো এনেকুৱা টাইপৰ মানে এনেকুৱা যিবিলাক ইণ্ডাষ্ট্ৰিয়েল চকেট হয়, যিবিলাক ইণ্ডাষ্ট্ৰিয়েল চকেট বুলি কয়, মানে যিবিলাক নেকি 3 ফেজ আহে, 3 ফেজ ছাপ্লাই দিব লাগিলে আপোনালোকে প্লাগ পিনৰ সহায়ত কেনেদৰে দিব। আপোনালোকে হয়তো 3 পিন প্লাগ আৰু 3 পিন চকেটটো কেনেকুৱা হয় সেই বস্তুটো আপোনালোকে দেখা নাই। তো সেই বস্তুটো কিছুমানে দেখিব পাৰে বাৰু। তো সেই বস্তুটো আজি ধুনীয়াকৈ আপোনালোক দেখাম আৰু বুজাই দিম বুলি ভাবিলোঁ। তেতিয়াহ'লে ফাৰ্ষ্ট দেৰি নকৰি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। লেটছ বিগিন। এইটো হৈছে এটা 3 পিন 3টা ফুটা লগা এটা হেভি ডিউটিৰ প্লাগ পইণ্ট। এইটো দেখা পাইছে ইয়াতে আপোনালোকে 30 এম্পিয়াৰৰ 500 ভল্ট AC লগতে 3। ইফালে এইটো হৈছে আৰ্থিং হৈ গৈছে, এইটো হৈছে আৰ্থিং, এইটো ফেজ আপোনালোকে 3টা ফেজ দিব পাৰে। লগতে আপোনালোকে 2 ফেজতো ইউজ কৰিব পাৰে বাৰু, কিন্তু এইটো মেইনলি এইটো 3 ফেজৰ কাৰণে গৈছে। এতিয়া দেখা হৈছে এইটো হৈছে এই ফুটা যিটো হয়, এইটো হৈছে আৰ্থিং আৰু এইটো 3টা ফেজ RYB এনেকুৱা 3 পিন, যিটো আমাক কিছুমান ক্ষেত্ৰত আমাক মানে 3 ফেজ দৰকাৰ হয়। তো আপোনালোকে হয়তো দেখিছে যিটো ক'লোঁ আপোনালোকৰ 2 পিন প্লাগ, 2 পিন চকেট এইবিলাক আপোনালোকে দেখিছে। 3 পিন প্লাগ এনেকুৱা যিবিলাক নেকি ছিংগল ফেজৰ ক্ষেত্ৰত আপোনালোকে দেখিছে। কিন্তু যদি আপোনাৰ 3 ফেজ হয়, 3 ফেজ হ'লে কেনেকুৱাকৈ ইউজ কৰা যায়, যিটো 3 ফেজ হয় সেই 3 ফেজটো হয়তো আপোনালোকে বহুতে দেখা নাই। তো সেই 3 ফেজ চকেটটো মই ধুনীয়াকৈ আপোনালোকক দেখাম বুলি ভাবিলোঁ। এইটো হৈছে চকেট, যিটো আমাৰ এইটো থাকে, এইটো হৈছে এইটো এটা 3টা ফুটা আছে, লগতে এইটো এটা আৰ্থিং। তো এইটো হৈছে চকেট আমাৰ। লগতে এইটো MCB আছে এটা 32 এম্পিয়াৰ MC। লগতে এই যিটো চকেট হয়, এই চকেটটো হৈছে গাইজ 30 এম্পিয়াৰ, যেনেকৈ আমাৰ 6 এম্পিয়াৰ বা 16 এম্পিয়াৰ তেনেকুৱা থাকে। এইটো হৈছে আমাৰ 30 এম্পিয়াৰৰ 500 ভল্ট দেখা পাইছে, হেভি ডিউটি যিবিলাক নেকি। আৰু এই চকেটটো গাইজ ইণ্ডাষ্ট্ৰিয়েল চকেট বুলিও কয়, এইবিলাক ইণ্ডাষ্ট্ৰিবিলাকত লগায়। আৰু এইবিলাক 3 ফেজৰ যিটো হেভি ডিউটি চকেট বুলি কয়, হেভি ডিউটি চকেট আৰু লগতে ইণ্ডাষ্ট্ৰিয়েল চকেট তেনেকুৱা বুলিও কয়। এইটো হৈছে আপোনালোকক দেখালোঁ চকেট। কিন্তু গাইজ যিটো আপোনাৰ ইয়াত সোমোৱাৰ কাৰণে যিটো যাতা এনেকুৱা 2 পিন প্লাগ বা 3 পিন প্লাগ এনেকৈ সোমাব নোৱাৰিব ন ইয়াত, তাৰ কাৰণে ইয়াৰ কাৰণে এটা চকেট আছে। এইটো গাইজ সেইটো হৈছে এইটো প্লাগ পিন ইয়াতে দেখা পাইছে। এইটো 3টা ফেজ, লগতে এইটো হৈছে এইটো আৰ্থিং হৈ গৈছে। এইটো আৰ্থিং ইয়াতে দেখা পাইছে কি লিখা আছে 30 এম্পিয়াৰ, এইটো 3 লিখা আছে, এইটো 1 2 3। লগতে এইটো কি আছে 500 ভল্ট AC ছাপ্লাই মেড ইন ইণ্ডিয়া দেখা পাইছে গাইজ। এইটো কেনেকৈ কানেকশ্যন কৰা হয়, কেনেদৰে কানেকশ্যন কৰা হয় কেতিয়াবা আৰু আপোনালোকক ধুনীয়াকৈ ভিডিঅ' কৰি দেখাম। যিহেতু ঘৰত ইমান বেছি ইউজ নহয়, তাৰ কাৰণে এইটো মই গোটেইখিনি ডিটেইলছ আজি নেদেখাওঁ আপোনালোকক। যিহেতু আপোনালোকে ঘৰত ইউজ কৰিব পৰাকৈ কিছুমান বস্তু দেখাওঁ মই। এইটো যিহেতু ইণ্ডাষ্ট্ৰি বা 3 ফেজ ঘৰত বিশেষকৈ ইউজ নহয়, তাৰ কাৰণে এই বস্তুটো মই বেলেগকৈ আৰু বনাই দেখুওৱা নাই আপোনালোকক। হয়তো আপোনালোকে এই চকেটটো ফাৰ্ষ্ট টাইম দেখিছে বহুতে বাৰু দেখিব পাৰে আগতে, কিন্তু বহুতে হয়তো এই যিটো 3 ফেজৰ যিটো প্লাগ আৰু চকেট হয়, এইটো হয়তো বহুতে ফাৰ্ষ্ট টাইম দেখিছে। তো ভাবিলোঁ আপোনালোকক অলপ ধুনীয়াকৈ আপোনালোককো দেখাই দিব বুলি ভাবিলোঁ, যিহেতু দেখা নাই বহুতে। তো যিহেতু আপোনালোকে 2 পিন বা ছিংগল ফেজৰ প্লাগ আৰু চকেট এইবিলাক দেখি আহিছে, বা মোবাইল চাৰ্জ দিয়া বা যিকোনো ক্ষেত্ৰত আপোনালোকে ইউজ কৰি আহিছে। তো এই প্লাগ পিনটো 3 ফেজতো যে চকেট আৰু প্লাগ থাকে সেই বস্তুটো বহুতে হয়তো নাজানে, তাৰ কাৰণে ভিডিঅ'টো বনাই উলিয়াব চেষ্টা কৰিলোঁ। ঢাকনি এনেকৈ এই ঢাকনিখন এনেকৈ লগাই থ'ব পাৰি। তো গাইছ, আজিৰ ভিডিঅ'টো বিশেষ দীঘল নকৰোঁ, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও কিবা বুজি পালে। তো যদি ভিডিঅ'টো চাই অলপ হ'লেও কিবা বুজিলে বা শিকিলে, তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কেনেকুৱা পালে আপোনালোকৰ মতামতবিলাক ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব। তেতিয়াহ'লে লগ পাম বেলেগ দিন বেলেগ এটা ভিডিঅ'ত। তেতিয়ালৈকে টেক কেয়াৰ, জয় অসম, বাই বাই গাইজ, বাই বাই।